এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰিৱেশ, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰিৱেশ, এনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰিৱেশ, পিছফালৰ পৰিৱেশ, আগফালৰ পৰিৱেশ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰিৱেশ। সকলোকে গাড়ীখন চুবলৈ লাগে, সেইকাৰণে যথেষ্ট অসুবিধা হৈছে যোৱাত। এয়া গুৱাহাটী ইউনিভাৰ্চিটি, আগত দি দে আগৰ গাড়ীখনত, পুলিচৰ গাড়ীখনত। এয়া এই দৃশ্য চাই মূকবধিৰ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। যেন ভাষা হেৰাই গৈছে। অকলশৰীয়া এই যাত্ৰাত তেওঁ যেন মূকবধিৰ হৈ পৰিছে আৰু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰটো লগত একেলগে বহি জনসাধাৰণৰ এই মৰমকো তেওঁ উপেক্ষা কৰিব পৰা নাই। সেয়ে তেওঁ কেনেধৰণে চাই আহিছে চাওক। একেথৰে উপস্তব্ধ হৈ পৰিছে, মুখৰ ভাষা হেৰাই গৈছে, মাত হেৰাই গৈছে। পৃথিৱীখন যেন মূৰৰ ওপৰত খহি পৰিছে। দাদা 5 লাখৰ ওপৰত পাৰ হ'ল, 5 লাখৰ ওপৰত পাৰ হ'ল। আমি পোৱাগৈ নাই, এতিয়া ইয়াত ভিৰ চলিব ভাড়াপুৰৰ পৰা 5 লাখৰ ওপৰত পাৰ হৈ গ'ল। নাই আপুনি এতিয়া মই মানে পিছফালে মানুহবোৰ খোজকাঢ়ি আহি আছে। পিছফালে 4 কিলোমিটাৰমান খোজকাঢ়িছে আৰু লগত এগাল দৌৰি আছে মানে।